নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল আজি ত্ৰিভুজৰ বিষয়ে ডিসকাস কৰা হ'ব একদম বেসিকৰ পৰা ইকেই প্ৰকাৰৰ পৰিসীমা কালিলৈকে সকলোবিলাক গতিকে সম্পূৰ্ণকৈ চাব ভিডিওটো যদি ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব সো আহক আৰম্ভ কৰোঁ So ত্ৰিভুজ ত্ৰি মানে হৈছে 3 আৰু ভুজ মানে হৈছে বাহু এডাল বাহু আৰু এডাল বাহু সো এই তিনডাল বাহু লগ হৈ পেলে বন্ধ চিত্ৰটো কোৱা হয় ত্ৰিভুজ তিনডাল বাহু সো যদি মই এটো নামাকৰণ কৰোঁ ত্ৰিভুজটোৰ নাম এ বি সি So, এইটো এটা হল এটা ABC ত্ৰিভুজ সো এই ত্ৰিভুজৰ বাহু হ'ব AB BC আৰু AC এডাল বাহুৰ নাম কম AB বুলি এডালৰ নাম কম BC আৰু এডালৰ নাম কম AC এইখিনি হৈছে ইয়াৰ বাহু তিনিডাল তাৰ পিছত ইয়াৰ শীৰ্ষবিন্দু মানে য'ত কি হয় দুডাল ৰেখা বা বাহুৱে লগ লাগে সো হেতু হল শীৰ্ষবিন্দু সো এটো এটা শীৰ্ষবিন্দু এটা শীৰ্ষবিন্দু এটো এটা শীৰ্ষবিন্দু সো ইয়াৰ শীৰ্ষবিন্দু তিনিটা A, B, C শীৰ্ষবিন্দু হল তিনিটা সো এই শীৰ্ষবিন্দুত একোটা চুক সৃষ্টি হৈছে এটো মানে হেহতক কি বুলি কোৱা হয় কোণ এটা এই কোণটো বুজাবৰ কাৰণে মই লিখিম কেনেকৈ কোণ যেহেতু এই বিন্দুটোত এই শীৰ্ষ বিন্দুটোত কোণটো সৃষ্টি হৈছে সেইকাৰণে হেতুৰ নাম মই মাজত লিখিম হেতু শীৰ্ষ বিন্দু মাজত লিখিম এ বাকি এটো চুকৰ কাৰণে মই এনেকৈ লিখিম এই কোণটোৰ কাৰণে এটো এটা কোণ নহয় জানো সো BAC বা CAB বুলি লিখিব পাৰোঁ ঠিক আছে ইয়াত মই BAC বুলি লিখিব পাৰোঁ বা কোণ CAB মানে মই এইটো কথা ক'ব বিচাৰিছোঁ যিটো শীৰ্ষবিন্দুত কোণটো সৃষ্টি হয় সেই কোণটোৰ সেই শীৰ্ষবিন্দুটো সদায় মাজত লিখিব লাগে কোণ সিম্বল দিব লাগিব সো এনেধৰণে লিখে এটা কোণ ইয়াতে মই কৈ থৈ গ'লো ইয়াৰ পিছত আহিলে ত্ৰিভুজৰ মধ্যমা আৰু উন্নতি বিষয়ে পঢ়িম আমি সো ত্ৰিভুজৰ এটো মই নাম দিলো ABC যেনিবা এটা ত্ৰিভুজ সো যিকোনো বাহুৰ তিনডাল বাহু থাকিব নহয় সেই তিনডাল বাহুৰ যিকোনো এডাল বাহুৰ যদি মধ্যবিন্দু এটো মই কাউন্ট কৰি দিছো এডাল 4 লৈছো হা সো BC বাহুৰ দৈৰ্ঘ্য মই লৈছো 4 ঠিক আছে আৰু কোৰ পৰা কাউন্ট কৰি দিছে না এই ডখৰ পৰাহে কৰিছো সেন্টিমিটাৰ সো ইয়াৰ পৰা কাউন্ট কৰিব সদায় কিছুমানে ভুল কৰে ইয়াৰ পৰাই দি দিয়ে হেতু নহয় সো ইয়াৰ পৰা দিব লাগিব সো ইয়াৰ পৰা জুখিলে হেতু 4 সেন্টিমিটাৰ দেখিছে সো 4 সেন্টিমিটাৰ আৰু আধা 2 সেন্টিমিটাৰ মই হিচাপ কৰি থৈছো ইয়া সো হে আধা একদম হেতু আধাটো হল ইয়াৰ মধ্যবিন্দু 2 সেন্টিমিটাৰ ঠিক আছে সো BC মধ্যবিন্দু হল এটো মই জানিবা কলো D ঠিক আছে সো D মধ্যবিন্দু সো এই BC বাহুৰ বিপৰীত ফালে থকা যেটো শীৰ্ষবিন্দু BC বাহুৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দু হল কি A সো এৰ পৰা D লে অৰ্থাৎ মধ্যবিন্দুলে যিডাল ৰেখা টানিম সেডালে হ'ব ইয়াৰ মধ্যমা সো এডাল হল মধ্যমা এ আৰু D সংযোগ কৰিলে আমি মধ্যমা পাই গলো D হৈছে মধ্যবিন্দু কাৰ BC ৰ মধ্যবিন্দু D তাৰ পিছত যি কোনো ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে প্ৰত্যেকৰ বাহু তিনিডাল বাহুৰ মধ্যবিন্দুলে বিপৰীত শীৰ্ষবিন্দুৰ পৰা যিডাল ৰেখাখণ্ড বা ৰেখা
কি কৰা হয় সংযোগ কৰা হয় তাকে কোৱা হ'ব মধ্যমা ঠিক আছে তো ইয়াৰ পিছত আহিলে আমাৰ উন্নতি সো উন্নতিৰ কাৰণে মই অন্য এটা লৈছোঁ ত্ৰিভুজ ইয়াতো নাম দিলোঁ ABC এটা ত্ৰিভুজ যিকোনো ত্ৰিভুজ সো ইয়াত কি হ'ব এটা শীৰ্ষবিন্দুৰ পৰা ইয়াত যেটো তিনটা শীৰ্ষবিন্দু থাকে সো সেই শীৰ্ষবিন্দুৰ পৰা যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলে মানে ইয়াৰ বিপৰীত বাহু হ'ল এডাল BC আৰু B বিপৰীত বাহু হৈছে AC C ৰ বিপৰীত বাহু হৈছে AB সো মই এটা লম A শীৰ্ষবিন্দুটোৰ বিপৰীত বাহুডাল হৈছে BC ইয়াৰ পৰা A শীৰ্ষবিন্দুলে 90 ডিগ্ৰী কোণ কৰি পেলাই যিডাল থাকে মানে লম্ব বুলি কয় যাক সো A বিন্দুৰ পৰা A ৰ পৰা বিপৰীত বাহুৰ লম্ব বিপৰীত বাহুলে লম্ব যিডাল হ'ব হেডলে হৈছে তাৰ উন্নতি এতিয়া মই এনে ধৰণে আঁকিব চেষ্টা কৰিছো 90 ডিগ্ৰীটো আমি কোনমান যন্ত্ৰ দিও আঁকিব পাৰো কিন্তু স্কেল দিও আঁকিব পাৰো সো স্কেল দি আঁকিবলৈ হলে কি কৰিব লাগিব ইয়াৰ যিকোনো এডাল এনেকুৱা ডাঠ দীঘল আঁচ এডাল মই কি কৰিম ইয়াৰ ওপৰত যেটো লম্ব আঁকিম হয়নে বেলেগতো আপোনালোকে যদি লম্ব আঁকিব বিচাৰে তেতিয়া লম্বটো আঁকিবলৈ হলে ইয়াৰ লগত যিডালৰ ওপৰত লম্ব আঁকিব সেইডালৰ লগত এনেকুৱা ডাঠ আঁচ এডাল মিলাই ল'ব মিলাই লৈ পৰা জোৰ পৰা আপুনি বিচাৰে লম্বডাল আঁকিবলৈ হেত লগত মিলালে হৈ গ'ল দেখিছে না মিলাই দিলো 9 ডালৰ লগত BC ওপৰত যেটো লম্ব কৰিম মই সেইকাৰণে BC ওপৰত মিলালো মিলাই পৰে এই শীৰ্ষবিন্দুটোৰ লগত কি কৰিছো মিলাইছো ঠিক আছে তো এডাল হল লম্ব আঁকিলো 90 ডিগ্ৰী কোণ কৰি আছে দেখিছে আপোনালোকে কৰি চাব যদি জুখি চাই তেতিয়া পাব এটো সদায় 90 ডিগ্ৰী হ'ব এনে ধৰণে আঁকিলে সদায় লম্ব 90 ডিগ্ৰী কোণ কৰি থকাটো পায় মন ৰাখিব যিডালৰ ওপৰত লম্বডাল আঁকিব সেইডালৰ লগত এনেকৈ ডাঠ এডাল আঁচ একদম পুৰা পোনপোনকৈ মিলাই ল'ব লাগিব ঠিক আছে সো কি কৰিলো যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালক কি বুলি কোৱা হয় উন্নতি আছে মধ্যমা হ'ল শীৰ্ষবিন্দুৰ পৰা যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা মধ্যবিন্দু বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখা হেডাল হ'ল মধ্যমা আৰু উন্নতি হ'ল ত্ৰিভুজ যিকোনো ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালক আছে লম্বডালক কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় সো এটো হ'ল এটা ঠিক জেনেদৰে মধ্যমা আছিল আমাৰ তিনডাল ওলাই ঠিক তেনেকৈ উন্নতিও আমাৰ তিনডালে ওলাব প্ৰত্যেক বাহুতে আপোনালোকে এনেকৈ 90 ডিগ্ৰী কোণ কৰিলে এটা ইয়াৰ লগত এডালৰ ওপৰত 90 ডিগ্ৰী যেটো আঁকিলে মানে কেৱল ইয়াৰ লগত একদম পুৰা মিলাই ললে হৈ গ'ল মিলাই পেলাই কি কৰি দিম আমি C লগত এনেকৈ মিলাম সো মিলালে মানে আমি কি পাম আৰু এডাল কি পাম এনে ধৰণে মধ্যমা পাম সো এফালে মিলালেও পাম কি এডাল পাম মধ্যমা এডাল পাম গতিকে তিনডাল মধ্যমা আৰু তিনডাল উন্নতি আমি পাব পাৰো সো এতিয়া যি কেইডাল বাহুৰ ওপৰত আমি মধ্যমা আঁকিম ঠিক আছে যিকেইডাল বাহুৰ পৰা আমি মধ্যমা আঁকিম বা যিডাল বাহুৰ ওপৰত আমি উন্নতিডাল আঁকিম সেইডালক কোৱা হ'ব সেই বাহুক কোৱা হ'ব ভূমি ইংলিছত বেছ বুলি কয় বেছ এয়াই হ'ল মধ্যমা আৰু উন্নতি এতিয়া আহিলে ত্ৰিভুজৰ প্ৰকাৰ ত্ৰিভুজবিলাকক দুই ধৰণেৰে ভাগ কৰিছে দুই ধৰণে শ্ৰেণীবিভাজন কৰিছে সো প্ৰথমটো কোণ হিচাপে বিভাজন কৰাটোৰ বিষয়ে শিকি ল'ম সো কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ হৈছে তিনিটা প্ৰথমৰটো হৈছে সমকোণী ত্ৰিভুজ দুই নম্বৰটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ আৰু 3 নম্বৰটো হৈছে স্থূলকোণী ত্ৰিভুজ সো
এতিয়া সমকোণী ত্ৰিভুজ বুলি কওঁতে সমকোণ মানে কিমান ডিগ্ৰী আছিলে 90 ডিগ্ৰী হয়নে অৰ্থাৎ সমকোণ মানে হৈছে 90 ডিগ্ৰী ঠিক আছে সো সমকোণী ত্ৰিভুজ মানে হৈছে যে এটা ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী হৈছে এটা এনেকৈ দেখুৱা মানে হৈছে 90 ডিগ্ৰী সো যাৰ এটা কোণ 90 ডিগ্ৰী সি হ'ব সমকোণী ত্ৰিভুজ ঠিক আছে সো মই নামাকৰণ কৰি দিওঁ এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত বি কোণটো হৈছে 90 ডিগ্ৰী বা সমকোণ এক সমকোণ 90 ডিগ্ৰী তাৰ পিছত আহিলে সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণ মানে হৈছিলে 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ ত্ৰিভুজৰ কোণকেইটা যদি 90 ডিগ্ৰীতকৈ সৰু হয় ঠিক আছে 90 ডিগ্ৰীতকৈ যদি সৰু হয় কোণকেইটা তেতিয়া তাক ক'ম আমি সূক্ষ্মকোণী ত্ৰিভুজ যদি মই এইটো দি দিলোঁ 60 তাৰপিছত এইটো 60 দি দিলোঁ আৰু তেতিয়াও এইটো 60 হৈ যাব কিয়নো এটা কথা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী মানে তিনিওটা কোণ যোগ কৰিলে মানে সদায় 180 ডিগ্ৰীয়ে পাব যিকোনো ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে সদায় তিনিটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী পোৱা যায় সো মই তিনিটা 60 দিলোঁ বেলেগো দিব পাৰে সো এইটো যেনিবা দি দিলে তেনেধৰণে গোটেইকেইটা কোণ কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়াহে ই কি হ'ব এটা সূক্ষ্মকোণী ত্ৰিভুজ তাৰপিছত আহিলে স্থূলকোণী ত্ৰিভুজ স্থূলকোণ মানে হৈছিলে 90 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ সৰু কিন্তু 90 ডিগ্ৰীতকৈ ডাঙৰ সো সেইটোক কোৱা হৈছে স্থূলকোণী ত্ৰিভুজ সো স্থূলকোণী ত্ৰিভুজৰ কাৰণে মই আঁকি দিলোঁ এনেধৰণে আঁকি দিলোঁ তললৈ গ'লগৈ স্থূলকোণী ত্ৰিভুজৰ কি হ'ব এটা কোণ যিকোনো এটা কোণ কি হ'ব এইটো যেনে মই দি দিলোঁ 110 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব যিকোনো এটা কোণ এটাহে হ'ব লাগিব কিয়নো যদি দুটা হৈ যায় তেতিয়া 180 ডিগ্ৰী আমি তিনিটা কৰিলে আমি পাবই লাগিব নহয় গতিকে এইটো আমি এটাহে সম্ভৱ গতিকে স্থূলকোণ কি হ'ব এটা যিকোনো এটা হ'ব সো এইটো 110 দি দিলোঁ মই এইটো দি দিলোঁ 40 ডিগ্ৰী থকাৰ পিছত এইটো কি হৈ গ'লগৈ 40 50 এইটো 30 ডিগ্ৰী হৈ যাব তেতিয়া হ'ব সো এনেধৰণে আমি আঁকিব পাৰোঁ এইটো হ'ল সূক্ষ্মকোণী এইটো হ'ল সমকোণী ত্ৰিভুজ সমকোণী আৰু এইকেইটা হ'ল সূক্ষ্মকোণী আৰু এইটো হ'ল স্থূলকোণী ত্ৰিভুজ যিকোনো এটা কোণ স্থূলকোণ যিকোনো এটাহে হ'ব পাৰে কিয়নো দুটা যদি হৈ যায় দুটা 90 ডিগ্ৰীতকৈ ডাঙৰ মিনিমাম ধৰি ল'লোঁ যেনিবা 90 ডিগ্ৰীটো হ'লেতো সেইটো হৈ গ'ল 90 ডিগ্ৰীয়ে হৈ গ'ল 90 ডিগ্ৰী 91 ধৰিলোঁ যেনিবা যে 91 যদি দুটাই হৈ যায় একে 2 9 9 18 এয়া হৈয়ে গ'ল নহয় 180তকৈ বেছি গতিকে এইটো পচিবল নহয় মানে চ' যিকোনো এটাহে কি হ'ব পাৰে 90 ডিগ্ৰী স্থূলকোণ হ'ব পাৰে ঠিক আছে কিন্তু সূক্ষ্মকোণী ত্ৰিভুজত কি হয় গোটেইকেইটা কোণ কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সূক্ষ্মকোণ হ'ব লাগিব কি হ'ব তেতিয়া সূক্ষ্মকোণী ত্ৰিভুজ ঠিক আছে এইটো হ'ল কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ তিনিটা সূক্ষ্মকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ আৰু হ'ল সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ বুলি ক'লে মানে ইয়াত কি হ'ব যিকোনো এটা কোণ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব
ইয়াতো একেই কথা, এটাহে হ'ব পাৰে 90 ডিগ্ৰী, দুটা হ'লেতো অলৰেডি আমাৰ 180 হৈ গ'ল, আৰু এটা কোণ নবনিবই নহয়। সেইকাৰণে যিকোনো এটা কোণহে কি হ'ব 90 ডিগ্ৰী হ'ব। ত' 90 ডিগ্ৰী এটা কোণ থাকিলে তাক কোৱা হ'ব সমকোণী ত্ৰিভুজ।